মানে মোৰ লাইফত ইমান ভিৰ মানুহ দেখিব নাছিলোঁ। এটা অজুহাতত গুচি যাবিগৈ বুলি তোৰ মৃত্যু বৰ অসহনীয়। জন্ম হ'লে এদিন সকলোৰে মৃত্যু আছেই, কিন্তু তোৰ মৃত্যু অলপ বেলেগ। তোৰ দৰে উদাত্ত কণ্ঠৰে জাতি মাতি ভেটিৰ গান গোৱা শিল্পীজন জন্ম হ'ব বা ওলাব বুলি আশা কৰাটো অসম্ভৱ ভাই। অসমৰ ৰাইজে তোৰ পৰা বহুত গানৰ মাজেৰে পাব লগা থাকি গ'ল। একোজন বিবেকবান মানুহেও কিজানি নোৱাৰিব তোৰ যি গানৰ সুৰ আৰু কথা। কিন্তু তোক যে মৃত্যুৱে হাত বাউলি দি মাতি লৈ গ'ল ভাই। নিয়তিৰ কি নিষ্ঠুৰ, ভগৱানে বাহিৰে কি কৰিব, ঈশ্বৰৰ জীৱ। গতিকে তোৰ আত্মাই সদগতি পাওক। অসমৰ ৰাইজে তোক অনাদি অনন্ত কাললৈ পাহৰিব নোৱাৰে অ' ভাই। তোৰ কথা লিখি শেষেই কৰিব নোৱাৰি দেখোন অ' ভাই। আৰু এটা কথা মনলৈ আহিছে, তোৰ গানৰ একোটা কলিয়ে মনত বৰ আঘাত দিয়ে যেন। বন্ধু পাহৰি নাযাবি দেই, সঁচাই তোক কেতিয়াও পাহৰি নাযায় অ' ভাই। বৰ্তমান প্ৰজন্মই কি ভাবে নাজানো, অসমীয়া মাধ্যমত আমাৰ ল'ৰা নপঢ়াওঁ কথাটো ভাবিলে জাতিটোৰ কাৰণে কিমান ভাবিবলগীয়া কথা। গতিকে তোৰ প্ৰতিটো গানেই গাদীখৰীয়া বুলি চিনাকি সেয়াই গাইছিলোঁ। নৈয়ে হলালেও সাগৰলৈ বব, মোক এৰিলেও তোমাৰ স্মৃতি থাকি যাব। সঁচাই তোৰ স্মৃতি অসমৰ এটা উজ্জ্বল নক্ষত্ৰ হৈ সৰি দেই সৰি খানা বিতৰণ হৈ আছে ইয়াত যাম বাৰু খানা খাবলৈ। আৰু কোনে কব আমি অসমীয়া হিচাপে ঐক্যবদ্ধ হ'ব লাগিব। আজি অন্তত সেই সময়ত কোনো বুজি নাপালে আজি অন্তত চিকিৎসালয় আৰক্ষী বিভাগ জ্ঞান বাহন জাৰ্ণি মানে কি বস্তু কমি নাই দিয়া, গোটেই যি হ'লে মানে যিকোনো বস্তু ইয়াত উপলব্ধ আছে।